chord is A minor, E minor, F major, and G major. যদি আমি ইয়াত কেপো ইউজ নকৰো কেপো ইউজ নকৰলে ইয়াত কৰ্ডটো হ'ব C minor, G minor, G sharp, and B flat. আমি কেপো ইউজ কৰিছো fret number 3rd. ইয়াত লগালে আমি A minor পৰা যাম, E minor, F major, and G major. ইয়াৰ প্যাটাৰ্নটো এবাৰ মই বুজাইছো কেনেকুৱা টাইপত যাব। A minor পৰা যাব